রাইস রাইস আজি ভাল লাগিছে ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টে মোক মাতি আনিছে ইয়াত সাংসদ এতিয়াও আছোঁ 3 জুনলৈ সাংসদ আছোঁ এতিয়া প্ৰাক্তন হোৱা নাই সাংসদ হ'লেও নহ'লে ৰাইজৰ কাম কৰি আছিলোঁ আগতে উকিল হিচাপেও এতিয়া কৰি থাকিম আৰু তেজপুৰৰ ৰাইজে যেনেকুৱা 22 লাখ আসনৰ জনসংখ্যা তেজপুৰ সমষ্টিত যেনেকুৱা মৰম দিছে 5 বছৰ 1991 চনৰ পৰা সেই মৰম পাহৰিব নোৱাৰোঁ সেইকাৰণে সদায় 3 দিন মই তেজপুৰ থাকোঁ শুক্ৰবাৰ সন্ধিয়া শনিবাৰ দেওবাৰ সন্ধিয়ালৈ তেজপুৰত থাকোঁ আৰু ঘূৰি ফুৰোঁ মই আৰু গোটেই অসমে ঘূৰি ফুৰোঁ যিমান ঘূৰি ইমান ভাল লাগে আৰু স্বাস্থ্য ভাল থাকে মনো ভাল থাকে আৰু টেনশ্যন নাই মোৰ বহুতে মোক সোধে ছাৰ ভালে আছেনে স্বাস্থ্য কেনেকুৱা মন বেয়া নকৰিব মই বোলো no tension, no problem, no issue, no worries, no anger, no sentiment, no ego. তাহলে হ্যাঁ আকো তাও কোনবা কেনে ভালো আছে বলে I am fine and fit with all sweetness of honey and lemon juice. আকো দাদা হ্যাঁ ওদিকে I enjoy the most. যদি কালি কোনবা যদি খপন আজ রাত খপন ভগবানে আয় কয় যে আর প্লিজ তোমার কালি মৃত্যু আছে মই কম ভগবান এই মৃত্যু আপনি প্রসাদ বলি দিছে প্রসাদ লম টিকেট পাইছোঁ পোৱা নাই টিকেট পোৱা নাইও এইটোও ভগৱানৰ প্ৰসাদ পালেও প্ৰসাদ যি দিয়ে ভাল বিয়া এনিথিং গিভেন বাই গড এণ্ড আপোনাৰ ফৰ্চুন বা ভাগ্য বুলি কওঁ ভাগ্য আৰু ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ হাতে একো নাই যি দিয়ে এইটো প্ৰসাদ বুলি ভাল বিয়া চব ল'ব লাগে ল'বলৈ জানিব লাগিব পজিটিভিটি থাকিব লাগিব আজিকালি য়ং জেনেৰেশ্যন মই দেখিছোঁ বৰ ডিপ্ৰেশ্যনত ভোগে